হেল্ল' ফ্ৰেণ্ডছ, হঠাৎ আহিবলগীয়া হ'ল ধেমাজি কিয় আহিব লগা হ'ল আৰু কিয় আহিলোঁ ভিডিঅ'ত আপোনালোকে চাই থাকক। কাৰণ ধেমাজি ঘপককৈ আহিবলগীয়া হ'ল মোৰ দাদাৰ লগত। কিবা অলপ মোবাইলৰ কাম আছিল বুলি কৈছে, তাৰ কাৰণে আহিব লগা হ'ল। ভিডিঅ'টো অলপ দীঘল আপোনালোকে আমনি পাব, তাৰ বাবে এটা গান শুনি লওঁ আহক। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। এইটো গান লগাবলৈ গান বিচাৰি পেলাই ফুলনি মানে বাগিচা গানটোকে লগালে আৰু কি শুনিব আৰু আপোনালোকে এনেকে গৈ থাকক আৰু এনেকে ভাল ফুলনি বাগিচা মানে আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আহি আমি ধেমাজি মেইন পালোহি। আমাৰ আগে আগে পুলিচ গৈ আছে, মোৰ লাহে লাহে গৈছোঁ কাৰণ অভাৰটেক কৰা নাই। পুলিচ যে পামগৈ এতিয়া ফাইনেলি। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোহি মোবাইল দোকান। এখন মোবাইল দোকান, ইয়াতে আমি এতিয়া মোবাইলকেইটা বনাব দিয়া হ'ব। ইয়াৰ পৰা অলপ মোবাইলৰ বস্তু লোৱা হ'ব আৰু ইয়াতে মোবাইলটো বনাব দিয়া হ'ব। এইখন দোকানতে মোবাইল বনাব দিয়া হ'ব, চাই থাকক ভিডিঅ'টো। ভিডিঅ' কৰি কেমেৰা আকৌ আহি এতিয়া কিতাপ দোকান এখন হ'ল। কিবা পেইণ্টিঙৰ কাম আছে তাতে। ইয়াতে আপোনালোকে বিয়াৰ সবাহৰ চিঠি সৰহকৈ পেষ্ট কৰিব পাৰিব। পেষ্ট ধেমাজি অফছেট ইয়াতে আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াতে সৰহকৈ কাগজ জেৰক্স কৰিবলৈ পৰা যায়। এনেদৰে কাগজবোৰ ডাঙৰ মেচিনৰ পৰা এনেকৈ জেৰক্স কৰা হয়। অফিচৰ সৰু সৰু কাগজবিলাক ইয়াতে জেৰক্স কৰা হয়। এয়া আপোনালোকে দেখিছে মেচিনৰ পৰা ওলাই আছে কাগজ এনেকৈ সৰহকৈ জেৰক্স কৰিবলৈ ইয়াতে সুবিধাজনক। হেল্ল' ফ্ৰেণ্ডছ, তাৰ পৰা আহি এতিয়া আমি বিশাল মাৰ্কেটত সোমালোঁ। এতিয়া বিশাল মাৰ্কেটত কিবা কিবি অলপ চাবলৈ আহিছোঁ এনেই বিশাল মাৰ্কেটখন। নিকিনিলোঁ, অলপ চাবলৈ ইয়াতে সোমালোঁ। এয়া আপোনালোকে দেখিছে। আৰু ইয়াৰ মূল্য কিবা এটা চাইছে ল'ব নেকি। আৰু ইয়াতে বিলটো দিব লাগে, ইয়াতে বিলটো পে' হৈ যায়। তাৰ পৰা ওলাই আহি ইয়াতে চেক কৰে, ইয়াতে চেক কৰিহে যাব দিয়ে। এতিয়া মানুহ এজন চেক কৰি আছে, কিবা পাইছে নাই বুলি কৈছে, তথাপিও তাতে ওলাইছে। সেইটো মানে যাব দিয়ে নাই, ৰখাই থৈ দিছে।